নমস্কাৰ বন্ধুসকল, আইবি সিকিউৰিটি ফালৰ পৰা নতুনকৈ পদ মুকলি কৰা হৈছে আৰু এই পদত এপ্লাই কৰিবলৈ হ'লে সিম্পল 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। তাৰ বাবে বয়সৰ সময়সীমা কিমানৰ পৰা কিমান দিছে, কোনে এপ্লাই কৰিব পাৰিব, সকলোখিনি তথ্য ষ্টেপ বাই ষ্টেপ জনাই আছোঁ। সব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি এইটো চেনেলৰ প্ৰথমবাৰৰ বাবে আহি ভিডিঅ' চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, কিয়নো এইটো চেনেলত ডিফেন্সৰ আৰু অন্যান্য চৰকাৰী চাকৰিৰ ভিডিঅ'সমূহ আপডেট দিয়া হয়। আৰু এই নটিছখন চাবৰ বাবে মই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, সম্পূৰ্ণৰূপে চাব পাৰিব। সব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। পোষ্ট নেম হৈছে আইবি সিকিউৰিটি এছিষ্টেণ্ট মটৰ ট্ৰান্সপৰ্ট। তাৰপিছত হৈছে জব লোকেশ্যন অল ইণ্ডিয়া। এপ্লাই প্ৰচেছ অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। তাৰপিছত হৈছে চেলাৰী 21,700 টকাৰ পৰা 69,100 টকালৈকে চেলাৰী দিয়া হ'ব আৰু ইয়াৰ এপ্লাই ষ্টাৰ্ট হ'ব 6 ছেপ্টেম্বৰৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'ব 28 ছেপ্টেম্বৰ 2025 তাৰিখলৈকে। তাৰপিছত হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন। ইয়াত চিম্পল 10 পাছ কৰিব লাগিব, লগতে ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। তাৰপিছত হৈছে এগ লিমিটেড, মিনিমাম এজ 18 বছৰ হ'ব লাগিব, মেক্সিমাম 27 বছৰলৈকে এপ্লাই কৰিব পাৰিব। ইয়াত OBCৰ বাবে 3 ইয়াৰ্ছ এজ ৰিলেশ্যন দিয়া হৈছে আৰু ST/SCৰ বাবে 5 ইয়াৰ্ছ এজ ৰিলেশ্যন দিয়া হৈছে। তাৰপিছত হৈছে এপ্লিকেশ্যন ফিজ। UR OBC EWS 650 টকা পে'মেণ্ট কৰিব লাগিব, লগতে ST/SC সকলেও 550 টকা পে'মেণ্ট কৰিব লাগিব। তাৰপিছত হৈছে চিলেকশ্যন প্ৰচেছ। প্ৰথমে হ'ব এক্সাম 100 মাৰ্কৰ, তাৰপিছত হ'ব ড্ৰাইভিং টেষ্ট 50 মাৰ্কৰ, তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত হ'ব মেডিকেল এক্সামিনেশ্যন। তাৰপিছত নেক্সট আছে ইম্পৰ্টেণ্ট ৱেবছাইট লিংক। ইয়াত অফিচিয়েল ৱেবছাইটত লিংক দিয়া আছে। তাৰপিছত হ'ব অনলাইন এপ্লাই লিংক। 6 তাৰিখত এই এপ্লাই কৰাৰ লিংকটো মুকলি হ'ব। চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল। থেংক ইউ। বন্দে মাতৰম, জয় আই অসম।